কিছুমান মুহূৰ্তক ফটো অথবা কলমৰ চিয়াঁহীৰে বান্ধি ৰাখিব নোৱাৰি। সেইবোৰ থাকি যায় কেৱল স্মৃতিৰ এটি টোপোলা হৈ, থাকি যায় বিশেষ কোনোবা গানৰ মাজত, সন্ধিয়াৰ মিঠা মিঠা আৱেগত, ভাল লগা আইচক্ৰীমৰ ফ্লেভাৰত, অথবা কোনোবা এটি বিশেষ পাৰফিউমত, আনৰ লগত ভগাই ল'বলৈ মন নোযোৱা হৃদয়ৰ কোনোবা এটি কোণত। কিছুমান মুহূৰ্ত আৰু মানুহ কেতিয়াবা হৈ পৰে কেৱল স্মৃতি, আৰু এই স্মৃতি থাকি যায় কেতিয়াবা সাহস হৈ, আৰু কেতিয়াবা থমকি যায় এটি খোজৰ নাম হয়।